নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আমি নিযুক্তি সম্পৰ্কে কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ বাবে লৈ আহিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে নিযুক্তি সম্পৰ্কে কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা। অসম পুলিচে অসম শিক্ষক নিযুক্তিৰ লগতে ADRE বিজ্ঞাপনৰ কথাও তেওঁ ঘোষণা কৰিছে। আহকচোন মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেৰে শুনিব কথাখিনি। আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ। আমি কৈছোঁ না 10 মে'ত আমি নিযুক্তি দিম, তাৰ আগত আমি নকৰোঁৱে। আমাৰ প্লেনিংটোৱে হ'ল যে 10 মে'ত আমি 35,000 চাকৰি আমি দিম, এডুকেশ্যন ডিপাৰ্টমেণ্ট, পুলিচ। গতিকে ADRE ইয়াৰ পিছত ADRE এটা অৰেলো আছে। এয়া আচলতে মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্য, আৰু ইয়াৰ উপৰিও তেওঁ কৈছিলে যে ADRE 15,000 পদৰ বিজ্ঞাপন আকৌ প্ৰকাশ পাব। ADRE যি নিযুক্তি দিব, নিযুক্তি সম্পন্ন হোৱাৰ পিছতে 15,000 পদৰ বিজ্ঞাপন আকৌ প্ৰকাশ পাব। এয়া আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ। নিবনুৱাসকলৰ বাবে আপোনালোকে সেই 15,000 পদৰ বাবে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিব আৰম্ভ কৰি দিয়ক। এয়া আচলতে আজিৰ ভিডিঅ'টো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই কথাখিনি গম পায়। ধন্যবাদ।